নমস্কাৰ। আশা কৰোঁ ভালে আছে। বহু ব্যস্ততাৰ মাজতো আমাৰ চেনেলৰ এজন অন্যতম শিল্পী হীৰক বৰ্মনে যতীন বৰাৰ অভিনয়েৰে আপোনালোকৰ মাজলৈ কেইটিমান সৰু সৰু ভিডিঅ' আগবঢ়ালে। ভিডিঅ'বোৰ চাই কেনে পালে পাখৰিলে ফুল এপাহ ফুলে মৰম জানো ঘূৰি আহে হেৰাই গ'লে পাখৰিলে মৰম জৰি যেতিয়া চিঙে কোমল কলি যায় চিলা 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 মই তোৰ আকাশৰে ঘূৰি ঘূৰি ফুৰো মই মনৰ আশে পাশে চিলনিৰ জাকুৰে ময়ো তাকে খেদি যাওঁ সূতা কাটি গ'লেও তোৰ এই ঘৰ নোৱাৰো ভাবিব কিয়নো একো মই তোমাক দূৰত ৰাখি বাহিৰে ভিতৰে সকলোতে আজি মোৰ উমলি আছা তুমি হিয়াৰা পোম বুলি তুমিয়ে কাষত মোৰ এই জীৱনত বুজিও নুবুজানে সময়ে শিকাব সময়ে বুজাব সময়ক জানো পাৰি দুহাতে ৰাখিব মই নহ'লেও তগ ইমান মৰম কোনেনো দিব জীৱন পথত আছে ঘাট প্ৰতিঘাত নিশাৰ শেষত আছে প্ৰভাত জীৱন নাটৰ শেষত সকলো পোৱাৰ পাছত জীৱন নাটৰ শেষত সকলো পোৱাৰ পাছত শান্তি ল'বা সিপাৰত শান্তি ল'বা সিপাৰত শান্তি ল'বা সিপাৰত 14 বছৰীয়া তাই ছোৱালী 16 বছৰতে হ'ল বুঢ়ী 18 বছৰতে চাবা কিনো চাল তুমি শুন আমাৰে মৰম সুখে দুখে প্ৰতিটো জনম তুমি শুন আমাৰে মৰম লাজ নালাগেনে তোৰ ভয় নালাগে লাজ নালাগে মোৰ ভয় নালাগে মই পগলা হৈ যাম তোৰ মৰম নাপালে মই আঁতৰি লৈ যাম তই মৰম নিদিলে তুমি যেন হৃদয়ৰ মলয়া বতাহ গভীৰ এন্ধাৰৰ এমুঠি পোহৰ একোৱেই নাছিলে তোৰেনো বাহিৰে তইহে আছিলি নিজৰ বুলিবলে এবাৰো নাভাবি